হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি কাতি বিহু, সেয়ে আমি তুলসী তলত চাকি জ্বলালোঁ আৰু এয়া ঘৰত অলপ লাইট লগাইছোঁ। যিহেতু দিৱালী আছে এদিনৰ পাছত, সেইকাৰণে আমি আগতীয়াকৈ অলপকৈ লগাইছোঁ, কালিলৈ আকৌ লগাম। আৰু লগাই লৈ আমি খেতি পথাৰত আমি চাকি জ্বলালোঁ, আমি আমাৰ নামঘৰত চাকি জ্বলালোঁ আৰু তুলসী তলত চাকি দিলোঁ, কিটচেনত চাকি দিলোঁ। এনেকৈ ধুনীয়াকৈ চাকি জ্বলাই এয়া বাৰাণ্ডাত অলপ টাইম বহিছোঁ। এতিয়া মাহঁতে প্ৰসাদ ৰেডি কৰিছে, তো মাহ প্ৰসাদ আমি খাম। খাই লৈ আমি অকণমান এনজয় কৰিম, চাহ খাম। চাহ খাই লৈ ধুনীয়াকৈ প্ৰসাদ খাম। এয়া প্ৰসাদ আমাৰ ৰেডি হৈ গ'ল। তো এতিয়া আমি প্ৰসাদ খাই লৈ চাহ খাই লৈ ধুনীয়াকৈ অকণমান ৰাস্তাত ওলাই যাম। এয়া পপটোৰ খানা যিহেতু গধূলিতে খুৱাই লওঁ, এয়া পপটোক খুৱাই লৈছোঁ, নহ'লে পপৰ ভোক লাগিব। খুৱাই লৈ আমি বাৰাণ্ডাত বহি আছোঁ। আমি এনেকৈ কাতি বিহু পাতিলোঁ। আপোনালোকৰ কেনেকৈ পাতিলে জনাবচোন, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ ছ' মাছ।